কিন্তু আমাৰ ইয়াত কোনো লকডাউন নাই মানে মাস্ক কাৰ মুখত কিমান মাস্ক আছে চাই লওক মাস্ক আছে থুতুৰি তলত আছে তো হাই হেল্ল' নমস্কাৰ দিছ ইজ সুৰজ এণ্ড ইউ ৱাচিং Chetry ব্লগ ইউটিউব চেনেল তো বন্ধুসকল ইন্ট্ৰটো আগতীয়াকৈ দি দিছোঁ তো আজি গৈ আছোঁ মই ঘৰৰ পৰা আহোঁতে ব্লগিং ষ্টাৰ্ট নকৰিলোঁ তো সীমান্তক উঠালোঁ বাইকত তো তেতিয়া ব্লগিংটো কৰি দিওঁ ভাবিলোঁ ব্লগটো কৰি দিওঁ ভাবিলোঁ তো এতিয়া গৈ আছোঁ আমি ভেকচিন ল'বলৈ যিহেতু পৰিস্থিতি গম পাই কি হৈ আছে তো একচুৱেলি আমি ভেকচিন ল'ব যাব লাগিছিলে 5টা বজাত গৈ আছোঁ আমি এতিয়া জানে কেইটা পাইছে মই দেখাই দিছোঁ ৱেট টাইম বাজিছে কেইটা 7:49 গৈ আছোঁ 7:49ত এনেও জানো ভেকচিন নাপাওঁ হ'লেও গৈ আছোঁ বাইকবাৰ লাগিলে ভেকচিন পাম তো দুই জেগাত আছে ইয়াত আমাৰ ঘৰৰ ওচৰত বৰপুখুৰীত দি আছে আৰু এটা জেগাত দি আছে গহপুৰত তো গহপুৰতো 150 মানুহ হৈ গৈছে বোলে কাৰণ পাৰ ডে 100 মহিলা 100 জেন্টছক দি আছে মানে পুৰুষ মানুহক তো বৰপুখুৰীত যাওঁ তাত অকণমান সম্ভাৱনা আছে তো ভেকচিনটো লৈ আহোঁ তো আপোনালোকৰ ভেকচিন লৈ লওক পূৰা ভেকচিন লৈ একদম পূৰা চাংগা হৈ লওক তো আমি এতিয়া গৈ আছোঁ ভেকচিন কিবা 2 প্ৰকাৰৰ আছে এতিয়া আমাক কিবা কোভেক্সিন দিব চাগে নাজানো কিন্তু কোভেক্সিন দিব চাগে যিকোনো দুটা ভেকচিনৰ ভিতৰত যিকোনো এটা ভেকচিন ল'লে হ'ল আৰু এইটো মই ফাৰ্ষ্ট ড'জ ভেকচিন ল'ব গৈ আছোঁ ইয়াৰ আগত মই ভেকচিন লোৱা নাই আৰু আপোনালোকে যদি ফাৰ্ষ্ট ড'জ ভেকচিন লৈও 28 দিনৰ পিছতহে ছেকেণ্ড ভেকচিন ল'ব কাৰণ 28 দিনৰ আগত ভেকচিন নল'ব আৰু যদি সেইটো আপুনি 15-10 দিনৰ আগত বা 2 দিন এসপ্তাহৰ আগত যদি ভেকচিন লয় আকৌ আপুনি ভেকচিন ল'বলৈ যায় তাত গৈ পিনে আপুনি নাৰ্ছসকলক কথাটো কৈ দিব তেওঁলোকে ধুনীয়াকৈ বুজাই দিয়ে কাৰণ তেনেকুৱাকৈ বোলে বহুতেও ফাৰ্ষ্ট ড'জ ভেকচিন লৈ 10-15 দিনৰ পিছত আকৌ ছেকেণ্ড ড'জ ভেকচিন ল'ব আহিছে বোলে তো তেনেকুৱা নকৰিব তেনেকুৱা কৰিলে নিজৰ শৰীৰৰ অলপ ক্ষতি হোৱাৰ চান্স থাকে বোলে তো আজি ৰাতিপুৱা 7টা বজাত উঠিছোঁ মানে টোপনি লাগি আছে আজিৰ পৰা পুৰা লকডাউন কিয় লকডাউন বুলি কৈছে আমাৰ ডিষ্ট্ৰিক্টটো হ'ল বিশ্বনাথ আৰু বিশ্বনাথটো ৰেড জোনত আছে বোলে তো কৰোণা বহুত হৈছে ইয়াত কৰোণা পজিটিভ বহুত বাঢ়িছে তো এইটো কাৰণে 10 দিনৰ কাৰণে পুৰা লকডাউন অকল খোলা থাকিব গেলামাল দোকান আৰু চব বন্ধ ৰাতিপুৱা একো খায়ো অহা নাই তাত যদি হোটেল চোটেল খোলা থাকে চাহ একাপ হ'লেও মাৰিবই লাগিব চাহ নহ'লে মাথা বিষ পুৰা হা দেখোন ইমান দূৰলৈকে আহি পালোঁ বাট এটা গাড়ী দেখি পোৱা নাই এটা মানুহৰ মানে মানুহ দেখি পোৱা নাই দেখোন খোজকাঢ়ি যোৱাও ইয়াত ভেকচিন নিদিয়ে চাগে আজি ইয়াত ভেকচিন নিদিয়ে লাগি গ'ল এল আহিলোঁ ঘৰৰ পৰা 5 কিলোমিটাৰ আঁতৰত বাট লাগি গ'ল এল ভেকচিন লোৱা জেগাত হ'লে ইমান ভিৰ বহুত ভিৰ হ'ল তো ইয়াৰ পৰা আমি টাউন লৈ পিনে যাওঁ আকৌ গহপুৰ ন নেকি ইয়াত নহ'ল এই ইয়াতে ভেকচিন দি আছিলে তো ইয়াত ভেকচিন নাই বোলে তো মানে বন্ধ হ'ল মানে দিছিলে চাগে এদিন এনেকুৱা দিয়ে ন এদিন 2 দিনকৈ তো ভেকচিন শেষ হ'ল চাগে তো আমি বৰপুখুৰীৰ পৰা ৰিটাৰ্ণ ঘূৰি আহিম এতিয়া আমাৰ ঘৰৰ ওচৰত ডেইলি মাৰ্কেটত পাইছোঁ ইয়াত চাওক এই বজাৰটোত ছ'চিয়েল ডিষ্টেঞ্চটো একো নাই লগত কাৰো মুখত মাস্ক নাই চাওক কোনো মাস্ক পিন্ধা নাই কোনেও মাস্ক পিন্ধা নাই আপোনালোকে নিজে চাই লওক ক'ত ছ'চিয়েল ডিষ্টেঞ্চ নাই একো মাস্ক নাই ইয়াত কোনো লকডাউন একো নাই মানে অলপ প্ৰশাসনে চাব লাগে ইয়াত আহি পিনে ইয়াত ডেইলি বজাৰ বহে ডেইলি বজাৰ বহে মানে প্ৰশাসনে গমেই নাপায় নে কি নাজানো ইয়াত ডেইলি বজাৰ বহে আৰু কাৰ মুখত মাস্ক আছে চাওক আৰু মাস্ক আছে যদিও থুতুৰি তলত মুখত য'ত থাকিব লাগে নাকত তাত মাস্ক নাই তো অলপ প্ৰশাসনেও চকু দিব লাগে আৰু আমি শ্বৰ্টকাট মাৰি আছোঁ আৰু আজিৰ পৰা আমাৰ ইয়াত লকডাউন তো মেইনলি ইয়াত মেইন ৰোডত বাইক চলালে অলপ ভয়ো আছে অঁ তো বাইক চলাব নোৱাৰি লকডাউন দিছে পাতি পিনে আমাৰ ফালে ইয়াত বজাৰ বহে তো প্ৰশাসনে অলপ চাব লাগে এফালে সেইফালে তো আমাৰ ইয়াততো ডেইলি মানে যিমান যি হওক মানে বজাৰ বহিবই মানে অঁ বজাৰ মেইন আগতে ৰাস্তাৰ ওচৰত বহি আছিলে এতিয়া ৰাস্তাৰ পৰা তলত গৈ দিছে বহিছে বজাৰটো তো অলপ প্ৰশাসনে চাব লাগে ন কি ক'ব আৰু
মইতো ডাইৰেক্ট গ'লো লগ পাই আছোঁ ভেকচিন লোৱা জেগাৰ অকণমান আগত মানে গহপুৰত তো বাই বাই অ' মাই গড 5টা বজাত অহা হেঁতেন হৈ গ'লহেঁতেন এই মাইলা ইমান মানুহ ভেকচিন দিব ষ্টাৰ্ট কৰাই নাই চাগে ৰখো নেকি ৰখিবি নেকি মানুহটো বহুত আছে হ'লেও কি কৰ তো গহপুৰলৈকে আহিলোঁ বাট ভেকচিনটো লোৱা নহ'ল এতিয়া আহোঁ আৰু ষ্টিং এটা খাওঁ বৰা ষ্টিং এটা দে তো এতিয়া ষ্টিং খালোঁ এতিয়া ঘৰলৈ যাওঁগৈ আৰু কাৰণ একচুৱেলি মোৰ ভুল এটা হ'ল নাপালোৱে ভেকচিনটো নাপালোঁ আৰু এটা ভুল হ'ল বুলি কওঁনে ছাৰ তাৰপৰা নতুন ছাৰ আহিছে মানে ট্ৰাফিক ছাৰটো অলপ চিনাকি তিনাকি হ'ব লাগেতো তাৰপৰা মানে কি হ'ল কেছটো আজি লকডাউন দিয়া নাই একচুৱেলি সোমবাৰৰ পৰা বোলে তো মই ভাবিছিলোঁ মানে আজি আৰু কালিও মানে মই SOB এটা পঢ়িব পাৰিছিলোঁ তাতো মানে আজিয়ে আছিলে মানে তো মই ভাবিলোঁ আজি সোমবাৰ নহয় একচুৱেলি হয় নহয় মই আজি শনিবাৰ হয় মই আজি সোমবাৰ বুলি ভাবিছোঁ তো গৈ আছোঁ কাৰণ তো এইখিনিতে ভেকচিন ল'ম বুলি ভাবিছিলোঁ বাট মানুহৰ ভিৰ দেখি নমস্কাৰ যাৰ কৰোণা আছে সিহঁতৰ পৰাও আমালৈ বাগৰি আহিব লাগিলে তো কালি আকৌ আহিম 5টা বজাত আকৌ ভেকচিন লৈ ল'ম তো এতিয়া গৈ আছোঁ ঘৰলৈ এতিয়া এনেকুৱা হৈ গৈছে ন মানে মাস্ক নহ'লে যে মুখত কিবা এটা নাই নিচিনা লাগে হয় ন এইখিনি জেগাত তিনিটা স্পীড ব্ৰেকাৰ দি দিছে আকৌ কিছুমান জেগাত আকৌ য'ত স্পীড ব্ৰেকাৰ থাকিব লাগে তাত এটাও নাথাকে ইয়াত তিনিটা দি দিছে পাৰ কৰিলোঁ ডাইৰেক্ট পাহৰিয়ে যাওঁ মানে মনতে নাথাকে এইটো সৈতে 4টা তিনিটা এটা দুটা 4টা 5টা তো ৰাতিপুৱাই ওলাই গৈছিলোঁ তো ভোকো লাগি আছিলে আৰু মোৰ আমৰ একদম ফেভৰেট হয় তো সীমান্তৰ ঘৰত আম গছ আছে তো সীমান্তক আম গছত উঠাই পিনে এতিয়া আম খাওঁ গেৰাই তো সীমান্ত ওপৰত উঠিছে চাই লওক বান্দৰ This is বান্দৰ আনগে আহিছা বাপৰে বেয়া কবি দেখোন ঐ ফাইনেলি ঘৰত আহি পাই গ'লোঁ মই ঘৰত অহা 9টামান বজাতে মৰ্ণিং 9টামান বজাতে আহি পাই গৈছিলোঁ এতিয়া টাইম হৈছে 11টা এইটো এণ্ডিংটো ভিডিঅ'টো ভাবিলোঁ এণ্ডিংটো কৰি দিওঁ ভিডিঅ'টো এণ্ডিং ইয়াতে কৰি দিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোক ছাবস্ক্ৰাইব কৰিব প্ৰেছ কৰিব আৰু যদি ভিডিঅ' ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি কৰিব আৰু ভিডিঅ' দিও যায় বাট আপোনালোকে ছাবস্ক্ৰাইব নকৰে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো টিল এণ্ড টাটা বাই বাই